মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আমাৰ পৰিৱেশৰ ঘৰচীয়া জীৱ জন্তু আৰু বনৰীয়া জীৱ জন্তুৰ বিষয়ে ক'ম। এইটো মেকুৰী, কুকুৰ, গৰু, ছাগলী, শহাপহু, ঘোঁৰা, উট, ভেড়া, গাধ, ম'হ, ষাঁড় গৰু, গাহৰি। এই জন্তুবোৰ মানুহৰ ঘৰত থাকে কাৰণে ঘৰচীয়া জন্তু, আৰু এইবোৰক মানুহে পোহে কাৰণে পোহনীয়া জন্তু বুলি কোৱা হয়। সিংহ, বাঘ, ভালুক, হাতী, জেব্ৰা, হৰিণা, বান্দৰ। এই জন্তুবিলাকে হাবিত বা বনত থাকে কাৰণে ইহঁতক বনৰীয়া জন্তু বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক কেইটামান ঘৰচীয়া জন্তু আৰু কিছুমান বনৰীয়া জন্তুৰ চিনাকি কৰাই দিলোঁ। তোমালোকে মনত ৰাখিবা। আজিৰ কাৰণে পাঠ ইমানতে সামৰোঁ।